मानास माहारियारि हाग्रामानि पानबारि रेन्जआव मैदेर बुथारनायनि अजद दानसेनि गेजेरावनो मैहुर खालामग्राफ्रा माब्रै मैदेरफोरखौ बुथारनायनि अजद होदों पानबारि रेन्जनि जिपसि एसोसिएशना। जिपसि एसोसिएशना दिनै खौरां मेलनि गेजेरजों माहारियारि हाग्रामायाव मैहुर खालामग्राफ्रा हाग्रानि मैदेरफोरखौ बुथारगासिनो दं होनना रायजो राजानि सिगाङाव दुखु फोरमायदों। जिपसि एसोसिएशना दाबि खालामोदि थांनाय दानसेयाव मैहुर खालामग्राफ्रा माब्रै मैदेरखौ बुथारदोंमोन। बावैसो पानबारियाव माथाम मैदेरनि गोथै सह मोननाय जादों। बिसोरनि मादाव मासेया मिथिंगायारि महर थैदोंमोनब्लाबो बिनिनो मासे बिमा आरो फिसा मैदेरखौ मैहुर खालामग्राफ्रा बुथारना हाथाइखौ हास'ना लांदोंमोन। मैहुर खालामग्राफोरनि बे हाग्रानि मैदेरफोरखौ गले गले बुथारनायखौ होबथानो थाखाय हायुङारि पार्कनि जिपसि एसोसिएशन, टुरिस्ट लज आरो मिथिंगा मोजां मोनग्राफोरा खौरां मेलनि गेजेरजों खावलायहरदों। प्रथमते नमस्कार। आमी पानबारि रेन्जर आन्डारत जिपसि एसोसिएशन और लगते ओनार टुरिस्ट जेतो रिजर्ट ओनार और लगते नेचार गाइड आमी सकलो एक लग হৈ পেলাই আজিৰ দিনত আমি পলমকৈ হলিও আমাৰ ৰিয়েলিটিটো কি এইটো আমি তদন্ত কৰি পেলাই আজি 4 দিন পলমকৈ আমি আপোনালোকক মাতি পেলাই আমি প্ৰেছ মিট আজি দিছো। ইয়াৰ উদ্দেশ্যটো হল আমি ধিক্ষা দিছো, আমি কন্ডেম কৰিছো যে আমাৰ পানবাৰি ৰেঞ্জৰ আন্ডাৰত এই সেইদিনা 3টা হাতী যে মৰিল তাতে নেচাৰেলি এটা হাতীটো যেটো মেমেল সাথে মাইকি আছিল এটো নেচাৰেলি ডেড বুলি আমি গম পাইছো। আৰু দুটা যেটো হাতী আছিল এটো সৰং শিকাৰীয়ে পৌছাৰে এটো হত্যা কৰাটো আমি গম পাইছো। যেটো দাঁত আছিল হেটো দাঁতটো যেটো ছানা আছিল বাচ্চা আছিল বাচ্চা দাঁত আছিল। তাৰ পাছত দুখ লগা ঘটনাটো হল মাইকায়ে যেটো মাদাৰ্সে তাক সেফটি কৰাৰ কাৰণে যেটো ট্ৰাই কৰাতে এনেকুৱা অনুভৱ হৈছে যে মাদাৰক হত্যা কৰা গোটে টোটাল মিলি পেলাই আজিৰ দিনত এমাহ নহতে 4টা হাতী হত্যা কৰা হৈছে। এটো দুখ লগা কথা। পানবাৰি ৰেঞ্জৰ আন্ডাৰত জিপসি হুমাব দিয়া আৰু টুৰিষ্ট বিলাকক হুমাব দিয়াটো অনলি 20% to এনজয় কৰিব দিয়াৰ ইয়াৰ আন্ডাৰত কিবা পলিসি বা প্ল্যান আউটসাইডৰ পৰা থাকিব পাৰে এটো আমি অনুভৱ কৰিছো। 80% to হুমাব নেদা কৰি 20% to মাত্ৰ এনজয় কৰিব দিয়াৰ উদ্দেশ্যটো কি আমি অনুভৱ কৰি আছো। আমি এতিয়া জংগলত হুমাব পাৰা যেখিনি আমাক এৰি দিছে এটো 20% নহব পছাকে। যত নাকি টুৰিষ্ট হুমাব দিয়া নাই, যত নাকি জিপ সাফাৰি কৰিব পাৰা নাই, যাব দিয়া নাই, সেইখিনি এৰিয়াত শিকাৰী বিলাকে তাতে হাতীয়ে হক আমি আজি হাতীটোহে গম পাইছো। হাতীটো যেহেতু ডাঙৰ জন্তু তাৰ কাৰণে আমি হাতীটো গম পাইছো। হাতী মৰিলে আমি গম পাওঁ। বাকি সৰু সৰু যেটো জীৱ-জন্তু আছে সেইবিলাক আমি আজিলৈকে আমাৰ হাতত তথ্যটো নাই। তেতিয়া হলে সেইখিনি সাইডত যদি আমি ইউটিলাইজ যদি কৰিবলৈ পাওঁ তেতিয়া হলে সেইখিনি সাইডটো সেফটিটো হ'ব বুলি আমি আশা কৰো। আৰু তাতে ডিপাৰ্টমেন্টালি কিবা ষড়যন্ত্ৰ থাকে বা আছে বুলি আমি এটো অনুভৱ কৰিছো। কোনটোবা এৰিয়াটো ডেভেলপমেন্ট কৰাৰ যেটো প্ল্যানত আমাৰ এটো পানবাৰি এৰিয়াত শিকাৰটো কৰি পেলাই পানবাৰি অঞ্চলটো আন্ডাৰ ডেভেলপ কৰাৰ কাৰণে বা আমাৰ মানাস পানবাৰি সাইডত যেটো ৰেঞ্জৰ আন্ডাৰত থকা মানাস নেশনাল পাৰ্ক, ওয়ার্ল্ড হেৰিটেজ সাইট, ইম্পৰ্টেন্ট বাৰ্ড প্লেস, এলিফেন্ট প্ৰটেক্টেড এৰিয়া, টাইগাৰ প্ৰজেক্ট এৰিয়া এই অঞ্চলটো এটা বেয়া দুৰ্নাম কৰি পেলাই বাকি সাইটটো ডেভেলপ কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ থাকিব পাৰে আমি এটো সন্দেহ কৰিছো। নহলে আজিৰ দিনত চাও ফৰেষ্ট ডিপাৰ্টমেন্টত কিমানজন ষ্টাফ আছে। বিট অফিস বিলাকক লৈ পেলাই ডিপাৰ্টমেন্টটো যদি হিসাব কৰিবলৈ যাওঁ এইখিনি 2-3জন শিকাৰী বিলাকে তাতে আমাৰ এক মাহত যদি 8টা এক বছৰত যদি এনেকুৱা যদি হাতী হত্যা কৰিবলৈ পায় তেতিয়া হলে ফৰেষ্ট ডিপাৰ্টমেন্টে বা আসাম গভৰ্নমেন্টে ইহঁতক মান্থলি 40,000 50,000 স্যালাৰি দি পেলাই ইহঁতক ফৰেষ্ট প্ৰটেকচনৰ নামত টকা দি ৰাখাৰ কি প্ৰয়োজন? কাজিৰঙা নেশনাল পাৰ্কত 10 কোটিতকৈ বেছি ৰেভিনিউ কালেকশন 5 লাখতকৈ বেছি আজিৰ দিনত টুৰিষ্ট বিলাকে তাতে হুমাই পেলাই আমাৰ আসাম চৰকাৰক ৰেভিনিউ দিছে 10 কোটিৰ অধিক।
তেতিয়াহ'লে আমাৰ মানাস নেশ্যনেল পাৰ্ক বা যেটো টাইগাৰ প্ৰজেক্ট বা ৱাইল্ড লাইফ এই প্ৰকৃতিয়ে কিমান অসমত কিমান সম্পত্তি দি আছে যেটো চিকাৰ কামত লিপ্ত হৈ আছে এইটো ইমিডিয়েট এৰেষ্ট কৰাৰ কাৰণে তদন্ত কৰিব লাগে আৰু সেইখিনি যদি তদন্ত কৰি পেলাই এৰেষ্ট কৰিব যদি নোৱাৰে বা ইমান কেইটা ষ্টাফ থকাৰ পিছতো যদি নোৱাৰে আৰু তাতে ৱাইল্ড এলিফেণ্ট বা জীৱ জন্তুবিলাকক চাব আহি পেলাই পৰ্যটকবিলাকে যে অসম চৰকাৰক বা BTC গভৰ্ণমেণ্টক যে ইমান কোটি কোটি ৰেভিনিউ যে দি আছে এইবিলাক চিন্তা কৰি পেলাই ভাবি পেলাই আজিৰ দিনত এই চিকাৰীবিলাক এৰেষ্ট কৰাটো আমি বিচাৰোঁ আমি তদন্তটো বিচাৰোঁ আৰু যদি তদন্ত কৰি পেলাই যদি এৰেষ্ট কৰিব নোৱাৰে তাতে কিন্তু আমাৰ ডাউট থাকিব তাতে ইনভলভ আছে নেকি ডিপাৰ্টমেণ্টেলি বা আমাৰ গভৰ্ণমেণ্টে আমি পানবাৰী ৰেঞ্জটো বনচুম বাগানৰ যেটো বিট অফিচৰ লগত একেলগে কৰাৰ কাৰণে বাৰে বাৰে দাবী কৰা হৈছিল আমাৰ অঞ্চলৰ ব্যক্তিবিলাকে আৰু আমি যেটো প্ৰাকৃতিক প্ৰেমী হিচাপে আমি বাৰে বাৰে অনুৰোধ কৰি আছিলোঁ কিন্তু এইটো এতিয়ালৈকে কোনো ইনিচিয়েটিভ বা ইয়াৰ কাৰণে ডিসকাস কৰাটো আজিলৈকে আমি শুনিবলৈ পোৱা নাই আৰু ৰোড কানেক্টিভিটিটো লাগে আৰু তাৰ পিছত আমাৰ বিট অফিচবিলাক ভালকে মেৰামতি কৰি পেলাই তাতে ষ্টাফবিলাক ৰাখিব লাগে বিচিকে ৰাখিব লাগে আৰু শুক্ৰবাৰে যেহেতু প্ৰত্যেক দিনা শুক্ৰবাৰে সপ্তাহত আমাৰ বিট অফিচবিলাক যেটো ভিতৰত থকা বিট অফিচবিলাক যেটো EMT হয় তাৰ মানে বজাৰ কৰাৰ নামত তাতে ষ্টাফবিলাকে এজনো নাথাকে এইটো ষ্ট্ৰিক্টলি তাতে দুজন বা তিনিজনকৈ প্ৰত্যেক সপ্তাহত থকা এইটো কৰিব লাগে আৰু আমাৰ ৰেঞ্জ অফিচটো বনচুমত লৈ যাব লাগে আমি এইটো বিচাৰোঁ আৰু এইবিলাক যদি নকৰে এইবিলাক ডেভেলপমেণ্টেল যদি কামবিলাক নকৰে তেতিয়াহ'লে আমি ভাবোঁ তাতে কিবা নহয় কিবা ইনচাইট পলিচি থাকিব পাৰে ডিপাৰ্টমেণ্টেলি মই সেইখিনিটো ক'লোঁ আমি পানবাৰী মানাস পানবাৰী ৰেঞ্জৰ আণ্ডাৰত আজি আমি জিপচি এছ'চিয়েশ্যন আৰু মানাসত মনৰে ভাল পোৱা মানুহ একেলগ হৈ আজি এটা প্ৰেছ মিট দিছোঁ যিটো মানাসত 3টা হাতী চোৰাং চিকাৰীয়ে হত্যা কৰিছে আমি মনত দুখ পাইছোঁ আমাৰ ইয়াতে পানবাৰী যিটো মানাস আমি শুনামতে এনে এটা দুটাকে এনে বন্যবস্তি হত্যা কৰি আছে চোৰাং চিকাৰীয়ে যেটো আমাৰ পানবাৰী ৰেঞ্জৰ আণ্ডাৰত প্ৰত্যেক শুক্ৰবাৰৰ দিনা আমাৰ ভিতৰীয়া যিমান বিট অফিচ কেইটা আছে ইয়াৰ ষ্টাফ কেইটা বজাৰ খাবলৈ দিয়া হয় বজাৰ কৰিবলৈ দিয়া হয় কোনো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ নাথাকে টুৰিষ্ট মানাসৰ ভিতৰত লৈ যাওঁ এইটো শুক্ৰবাৰ দিনা বন্ধ কৰি দিয়া হৈছে আৰু ইয়াৰ কাৰণে পুৰা চোৰাং চিকাৰীয়ে আমাৰ যিটো এৰিয়াত জন্তুকেইটা হত্যা কৰি আছে এইটো হ'ব পাইছে বুলি আমি ভাবোঁ পানবাৰী ৰেঞ্জৰ আণ্ডাৰত টুৰিষ্টৰ কাৰণে যিটো 20% কম জাগাখিনি ইউজ কৰিব দিয়া হৈছে আৰু 80% বেছি জাগাখিনি এনে প্ৰচাৰৰ নামত থোৱা হৈছে আৰু যিটো জাগাত জন্তু থাকে যিটো জাগাত বেছি জন্তু থাকে এইবিলাক জাগাত টুৰিষ্টৰ কাৰণে বন্ধ কৰি দি পেলাই যিটো জাগাত জন্তু নাই যিটো জাগাটো একদম জন্তু থাকাৰ এই সম্ভাৱনা নাই এইবিলাক জাগাকে আমাক টুৰিষ্টৰ কাৰণে খুলি দিয়া হৈছে জীৱ জন্তুকেইটা হত্যা হৈ আছে এইটো জাগাতে আমাক যাব নিদিয়াৰ কাৰণে আৰু ষ্টাফৰ মানুহকেইটা ডিউটি নিদিয়াৰ কাৰণে বুলি ক'ব লাগিব আজিৰ দিনত ভূটান ইণ্ডিয়া বৰ্ডাৰৰ যিটো 194 কেমৰ পৰা দক্ষিণে 6 বা 7 কিলোমিটাৰ দক্ষিণে হ'ব আৰু আমাৰ দক্ষিণত ফালাংচি এটা বিট অফিচৰ পৰা উত্তৰে 5 বা 6 কিলোমিটাৰ উত্তৰে যিটো মাজৰ জায়গা ইয়াতে কোনো বিট অফিচ নাই ৰাস্তা ঘাট ভাল নহয় হাতী বহুত ডাঙৰ জন্তু বুলিহে আৰু এটা ডাঙৰ জন্তুৰ কাৰণে লুকাই ৰাখিব নোৱাৰাৰ কাৰণে আমি গম পাইছোঁ কিন্তু সৰু সুৰা যিমান জন্তু আছে হৰিণাৰ পৰা লৈ পেলাই এইটো ভালুক আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে যিবিলাক জন্তু দেখা পাইছিল বহুত এভেইলেবল দেখা পাইছিল এতিয়া কম হৈ যোৱাটো আমি অনুভৱ কৰিছোঁ আমাক সন্দেহ হয় যিটো এৰিয়াত আমি টুৰিষ্ট গাড়ী বা জিপচি টুৰিষ্টত যাবলৈ নিদিয়ে
এইটো ৰাস্তাটো ব্লক কৰি পেলাই আৰু আগৰ পৰা যিটো আগতো এনেকুৱা ৰেকৰ্ড আছে যিটো এৰিয়াত যিটো স্বীকাৰ কৰিছে এইটো এৰিয়াত আগতো ৰেকৰ্ড আছে এইটো এৰিয়াত স্বীকাৰ কৰি থকা বোলে ইয়াৰ কাৰণে যদি আগতে ৰেকৰ্ড থকাৰ সত্ত্বেও ডিউটিটো কণ্টিনিউ নকৰা হৈ আৰু আকৌ 3টা হাতী মৰিলে স্বীকাৰ কৰিলে ইয়াৰ ওপৰত আমি অলপ বিভাগীয় উৎসৱ বিষয়াকেইটা কোনোবা নহয় কোনোবা ইয়াত জড়িত আছে বুলি আমি ভাবোঁ আৰু বিচাৰোঁ চৰকাৰৰ পৰা বিচাৰোঁ আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ পৰা আমি টুৰিজিম ডিপাৰ্টমেণ্টৰ আমি ক'ব খোজোঁ আমাৰ যিটো আমি মানাসক ভাল পাই পেলাই মানাসত জিপচি চলাই পেলাই আমি আমাৰ যিটো কৰখন চলাইছোঁ আৰু আমি বেকাৰ মানুহকেইটা স্বাৱলম্বী হৈছোঁ মানাসৰ যিটো 2-1 টকা কামাই কৰি আমি স্বাৱলম্বী হৈছোঁ ইয়াৰ কাৰণে আমাৰ অনুৰোধ আমাৰ যিটো জীপ চাফাৰী বা টুৰিষ্ট এইটো অলপ চৰকাৰৰ পৰা অলপ ফ্ল' কৰি দি